afternoon everyone, welcome back to the channel to a new vlog. যোৱাকালি তো হাজবেণ্ড গ'ল গাঁৱত আৰু আজি যেহেতু ভোট সো মই আৰু সাফিনটো আছোঁ মানে মইতো গুৱাহাটীতে আছোঁ মানে গাঁৱত যোৱা নাই যেহেতু মোৰ গাঁৱত ভোট নাই মোৰ গুৱাহাটীতে ভোট সো আম্মাহঁতৰ লগত যাম আব্বাটো যেহেতু মানে কি ইলেকশ্যন ডিউটিত পৰিছে সো মোৰ আৰু আম্মাৰ মানে কি আমাৰ যোনটো আগতে চেণ্টাৰ আছিলে এতিয়া চেণ্টাৰটো চেঞ্জ হৈ গ'ল সেইকাৰণে অকণমান দূৰ পৰি গৈছে আৰু মই ইভিনিং কৰি যাওঁ কাৰণ আগবেলা বহুত ভিৰ হয় সো ইভিনিং কৰি যোৱাৰ কাৰণে ৰেডি হওক আৰু মই ৰাতি আছিলোঁ আম্মাহঁতৰ ঘৰত কিন্তু মৰ্ণিং ৰুমত আহি কিনে গা পা ধুই এতিয়া ওলালোঁ আৰু সাফিনো ওলাইছে এতিয়া আকৌ আম্মাহঁতৰ ঘৰত যাম তাৰপৰা ডাঙৰ ভাইটাকো লৈ যাব আৰু বৰষুণ আৰু এয়া মোৰ পাপা ওলালে বাবা যোৱা বৰষুণ মানে কি মৰ্ণিঙৰ পৰা বোলে 3 দিন ধৰি আজি মানে বৰষুণ দি আছে আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আম্মাহঁতৰ ঘৰত পাপা তুমি ক'ত যাবা এইটো ধৰাচোন তুমি ভোট দিবা কাক ভোট দিবা অঁ সাফিনে বোলে ভোট ল'ব তাৰমানে তাৰ নানা গৈছে নহয় ডিউটিত তো ইয়াৰো মানে ভোট লোৱাৰ ইচ্ছা আহা বাবা সোনকালে বৰষুণৰ পানী পৰি আছে মুখত মোৰ আৰু ছাতিৰ তলত ভাল নালাগে এয়া বাবা বাবা বৰষুণ দিছে বাবা এইফালে আহা অঁ মাহীৰৰ ঘৰত টু লেট লিখা আছে ন মানে ৰুম ভাড়া আছে ৰুম ভাড়া ল'ব পাৰিবা ৰুম খালী আছে পাপা ইছ মানুহতকৈ ছাতিটোৱে ডাঙৰ হৈ গৈছে পালোঁ আম্মাহঁতৰ ঘৰ বোলা বাবা জোতাটো নুখুলিলে জোতাটো খুলি যোৱা লেতেৰা হ'ব আকৌ আম্মাহঁতৰ ঘৰত আহিলোঁ আহি ভাত খালোঁ আৰু এতিয়া ওলাইছোঁ ভোট দিয়াৰ কাৰণে আবু তুমি ভোট দিবা আৰু এইটো মোৰ দাদী বেচেৰি এইবাৰ আৰু ভোট দিব নাপালে আৰু এইটো পাপা তুমি কাক ভোট দিবা আবু কাক ভোট দিবা ওলালোঁ আৰু এতিয়া বাজিছে 2টা আমি যাবলৈ ওলাইছোঁ এয়া আম্মা ওলালে আমি ওলালোঁ যাব কাৰণে ইয়াতে যদি এনেকুৱা হয় আৰু বাকী ৰাস্তাটো আছে মন কৰ ৰহে হে বেটা আমি গৈয়ে আছোঁ যাই পোৱাই নাই এতিয়ালৈ আমাৰ চেণ্টাৰটো ইমান দূৰত পেলাইছে নহয় এইবাৰ ভালে ফুৰি আহিব পাৰি আছোঁ আহিলোঁ আমি চেণ্টাৰ পালোঁ ফাইনেলি আহা ৰ'বা ইমান ভিতৰত অকণমান ভিতৰতে আমি গৈ আছোঁ এতিয়া ভোট দিবৰ কাৰণে নাই বেছি ভিৰ নাই কিন্তু অকণমানে ভিৰ আছে বেছি ভিৰ নাই এইফালে আম্মা আৰু ভাইটি মই বেলেগ আৰু ইহঁতে বেলেগ এইফালে সাফিন আৰু সাফিনৰ মামা এইটো লাইনত থিয় হৈ আছোঁ ভোট দিয়াৰ কাৰণে ৱেইট কৰি আছোঁ ভোট দিয়া কমপ্লিটটো পাপা কি হ'ল বাবা বাবা এয়া ভোট দিয়া কমপ্লিট হ'ল এয়া শেষ আৰু এয়াও মৰ্ণিঙে দিছে বেলেগ চেণ্টাৰৰ মানুহ হয় আৰু আমাৰ আম্মা আৰু সৰু ভাইটিকেইজনী হোৱাই নাই মোৰ সোনকালে হৈ গ'ল আমি 3জনে মিলি প্ৰথমবাৰ মানে ভোট দিলে হয়তো সৰুটো ডাঙৰ হৈ গ'ল দেখুৱাই দে
মামা মোৰ নখ তুমি ভোট কেনেকুৱা দিছা? জ্বলি আছে চা কৰা কৰা এটা এডিট কৰি দিম কৰা কৰা মাৰ্কাৰ দি লগাই দিম তুমি ভোট কেনেকুৱা দিবা বাবা ইমান দিছে বৰষুণ আকৌ আৰু চাপিনে ফৰ্ম কৰিছে ভোট দিব বেচেৰা আকৌ নেক্সট ইয়াৰ আলাই বছৰ দিব পাৰিব বাবা বাবা হ'ল ভোট দিয়া এতিয়া আমাৰ আম্মা ওলালে আম্মাৰ চবতকৈ দেৰি হ'ল মোৰ আগতে হৈছে তাৰপিছত ভাইটি তাৰপিছত আম্মা আৰু ডাঙৰ ভাইটিৰ চেণ্টাৰটো মানে বেলেগ জেগাত পৰিছে বৰষুণ দিছে যে চাফিনৰ মনটো বেজাৰ চাফিনে হাতত হেৰি লগাব চিয়াহী লগাব মইতো আচলতে তাক লৈ যাব লাগিছিলে এটা অলপমান লগাই দিলে হয় ভালে হ'লে আছে বিগ চকলেট আমি এতিয়া গৈ আছোঁ মানে খাবৰ কাৰণে কিবা খাওঁ ভোক লাগি গৈছে ঘৰৰ পৰা ওলালে ভোক লাগে আমাৰ অপশ্যন আছে য'ত যোৱা আম্মা সোধা আহিলোঁ ডমিন'জ আৰু KFCৰ চাওঁ দুটাৰ কোনটোত সোমাওঁ আমি এতিয়ালৈ মানে ডিচাইড কৰিব পৰা নাই আব্বাক নোহোৱাকৈ আব্বা সেইফালে ইলেকশ্যনৰ ডিউটি কৰি আছে আৰু আমি এইফালে ভালেই ভোট চুট দি এনজয় কৰি আছোঁ আজি আম্মাৰ লগত কোনো দিন নহয় ফাৰ্ষ্ট টাইম এইফালে বহচোন ভালকৈ পঢ়া ক্ৰিস্পি ভাল পোৱা তাৰপিছত তুমি ভোট দিছানে নাই তাৰ ফিংগাৰটো দেখুৱাই দিয়াচোন এনেকুৱা দেখুৱাই দিয়া বস্তু পোৱা নাযায় সেইবিলাকে পোৱা যায় আহিল আমাৰ এইটো ব্লেক পেপচি এইটো চুগাৰ ফ্ৰী আৰু এইটো তোমাৰ পেপচি নাই বাবা আমাৰ ফেয়াৰ কম্বিনেশ্যন আম্মা নাহে বাবা হৈ গ'ল আমাৰ KFC পাৰ্টি এতিয়া আৰু ঘৰলৈ যাম ফটো দিয়া হ'ল খোৱাও হ'ল গ'ল আহা কি হ'ল মানে কি আমি এটা ঘৰত আহিছোঁ আলহীৰ ঘৰত ভোট দি KFC চিকেন খাই আহি গৈছোঁ এটা আলহীৰ ঘৰত ইয়াতে এতিয়া আমি ওলালোঁ আংকলহঁতৰ ঘৰৰ পৰা আৰু এইফালে মানে কি হাতীগাঁও দি ঘূৰি যাব লগা হৈ আছে আজি ভোটৰ কাৰণে বন্ধ ন তো নাই এইফালে ফ্ৰেজা খোলা আছে চাগে ৰ'বা দাদিৰ কাৰণে মানে কি কেক ল'লোঁ পেষ্ট্ৰি ল'লোঁ আমি খাই আহিলোঁ তো তেওঁৰ কাৰণে কিবা লৈ গ'লোঁ চিকেনটো খাব নোৱাৰিব KFC সেইকাৰণে পেষ্ট্ৰি আচ্ছা হেল্ল' হোৱাই এতিয়া মই আৰু ভাইটি গৈ আছোঁ ফুচকা খাবৰ কাৰণে অনলাইন হ'ব এইটো মই অনলাইন দি দিছোঁ আমি খালোঁ ফুচকা আৰু ভালে আছে দিনটো ফুৰা ফুৰি হ'ল ভোটো দিয়া হ'ল এতিয়া আৰু ৰুমত যাই আছোঁ দাদি অকলে থৈ আহিছোঁ বেছি দেৰিটো অকলে আছে কিজানি ঘৰত সেইকাৰণে দাদিৰ কাৰণে খোৱা বস্তুৱে ল'লোঁ অকলে আছে যে আহি ঘৰ পালোঁ আম্মাহঁতৰ ঘৰ আৰু ইয়াত অকণমান ৰেষ্ট লৈ আজি ৰুমত যায়ে থাকিম তাৰমানে অহাকালি চাপিনৰ স্কুল আছে আৰু তাতে যিহেতু ড্ৰেছ পাতি সকলোবোৰ বস্তু আছে আৰু এক্সামো আহিছে চাপিনৰ চ' ইয়াতে থাকিলে নপঢ়ে অকণমান বহুত দুষ্টামি কৰে এয়া এতিয়া কি কৰি আছা সেইটো তোমাৰ বম্মাৰ কাৰণে আনিছোঁ বাবা কেকটো আম্মাহঁতৰ ঘৰৰ পৰা তাতে একো খোৱা নাই যিহেতু KFCত খালোঁ খাই পেলাই ৰুমত আহিলোঁ আহি পেলাই চাবিনক টোপনি অনালোঁ মানে চাবিনৰ অহাকালি স্কুল আছে যিহেতু অহাকালি বন্ধ আছে চৰকাৰী স্কুলবিলাক মাধৱদেৱৰ তিথি কিন্তু সিহঁতৰ স্কুল বন্ধ দিয়া নাই সেইকাৰণে চাবিনক টোপনি অনালোঁ আৰু মইতো ইয়াতে অকলে মানে থাকিব পাৰিম কিন্তু আম্মা তথাপিও ক'লে যে মানে সৰু ভাইটিক লৈ আহিব দিলে চ' তাক লৈ আহিলোঁ আৰু এইফালে চাপিন টোপনি আহিছে আৰু এইফালে এইটো এটা টোপনি আহিছে নেকি বাজিছে 10টা আৰু আমাৰ হঠাৎকৈ মানে খাব ইচ্ছা হ'ল
পিজ্জাৰ কাৰণে ক্ৰেভিং হ'ল ভাইটিৰ, সেইকাৰণে অৰ্ডাৰ দিলে এইটো এটা আৰু এয়া। আৰু এইফালে মই গাখীৰ বইল কৰি আছোঁ আৰু খোৱাৰ কাৰণে ৰেডি হৈ আছে এয়া। আৰু এতিয়া চাওঁ পিজ্জা পাৰ্টি কৰোঁ। ইয়াৰ ভিতৰত আছে কি? অ'কে, আৰু এইটো কি? এইটো খোলা চাওঁ। ৱাও, চাফিনৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ। আৰু চাফিনৰ পাপা আজি আহিব গাঁৱৰ পৰা। আৰু এইটো মোৰ পাপা উঠিছে। বাবা গুড মৰ্ণিং কোৱা সকলোকে। গুড মৰ্ণিং। আজি আমি অকলে ব্ৰেকফাষ্ট বনাই আছোঁ ন। আজি চাফিনৰ পাপা নাই, আমি দুজনে অকলেই। চাফিনৰ এয়া টিফিন ৰেডি। এতিয়া মই কণী ভাজি দিম। আহা বাবা, ৰ'বা বেগটো ৰ'বা, এইটো লোৱা, বেগটো লোৱা। গুড মৰ্ণিং ক'বা, আমি মেমবিলাক ৰখি আছে হা। ইভিনিং চাফিনে পেন দিয়ে ড্ৰয়িং কৰিলে এটা বয় আৰু এলিগেটৰ। তাৰপিছত মোক এটা গিফ্ট দিলে। এইটো মোৰ কাৰণে গিফ্ট। বাবা মোৰ কাৰণে এটা গিফ্ট আনিছে, মানে সিহঁতৰ স্কুলত মাদাৰ্ছ ডে চেলিব্ৰেট কৰিছে। এইফালে লিখিছে হেপী মাদাৰ্ছ ডে। হ'ব দিয়া, চাওঁ এইটো দেখাই দিওঁ। হেপী মাদাৰ্ছ ডে লিখিছে, আৰু এইটো মোৰ এটা ফটো। আৰু এইফালে আছে ইউ আৰ দ্য বেষ্ট মম ইন দ্য ৱৰ্ল্ড। থেংক ইউ পাপা। ইউ আৰ ৱেলকাম। বাজিছে 2:45 আৰু চাফিন টোপনি আহিছে। মানে বহুত দিন হ'ল টোপনি অহা নাই, মানে দিনত টোপনি অহা নাই, টাইম পোৱা নাই আমি সিমান। আৰু মই ঘৰৰ কাম কাজ কৰিলোঁ, কৰি পেলাই এতিয়া ঘৰটো মুচিম। মোৰ মানে কি ঘৰ নুমুচিলে ভালেই নালাগে। আৰু এয়া অকণমান বাকী আছে, এইখিনি ক্লিন কৰি ঘৰটো মুচি দিম। থেংক ইউ বাবা। কি আনিছে? তুমি দিছা? কোনে দিছে? পাপা। চাওঁ। ৱাও, মোৰ কাৰণে এইটো। থেংক ইউ। Welcome. You don't know? Mother's Day is coming. Oh yes. So prepare for Mother's Day. Really? Let's see. আজি মোক চাফিনে দিলে মাদাৰ্ছ ডে গিফ্ট। চাফিনেছ আৰু চাফিনৰ পাপাই মিলি পেলাই মৰ্ণিং প্লেন কৰি আছিল মোক কি দিব। চাফিনে কৈ আছিল ডায়মণ্ডৰ ৰিং দিব লাগে আম্মিক, আৰু নহ'লে কি দিব লাগে পাপা? ড্ৰেছ। তাৰপিছত কি আনিলে তোমাৰ পাপা মোৰ কাৰণে? তোমাৰ কাৰণে আৰু মোৰ কাৰণেও। মোৰ কাৰণে কি আনিছা তুমি কোৱা? আনছো। কি আনিছা? এটা ড্ৰেছ। এইটো বাবাই ড্ৰয়িং কৰিলে এপল। আৰু এইফালে কেনেকুৱা কৰি আছে। আৰু এয়া আহিছে আমাৰ ঘৰত আলহী, পূৰা শুই আছে, মুখ নেদেখায়। VIP পাৰ্চন হয় ন, সেইকাৰণে মুখ নেদেখায়। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষ হ'লে চবে আপোনালোকক বহুত ধন্যবাদ। থেংক ইউ।